আমাৰ অসমীয়াৰ স্বাভিমান হৈছে গামোচাখন। গামোচাই আমাক পৰিচয় দিয়ে অসমীয়া হিচাপে। এই যে আমি গামোচাখন কান্ধত লৈ ফুৰোঁ, এই গামোচাখনৰ বিশেষ তাৎপৰ্য আছে। প্ৰতিটো অংশৰে একোটা অৰ্থ বহন কৰে। সেয়েহে আজি মই গামোচাখনৰ এই অংশসমূহৰ বিষয়ে ক'ব বিচাৰিছোঁ। প্ৰথমে আহিছোঁ এই জোৰটোলৈ। এই জোৰটোত তিনিটা ডাঙৰকৈ জোৰ দি আছে আঁচু। এই আঁচুকেইটাই অসমীয়া তিনিটা বিহুক বুজায়: বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। আৰু মাজে মাজে যিবিলাক বগা সূতা দিয়া আছে সেইবিলাকে নদীক সূচায়। আৰু এই মাজৰ বিশাল বগা অংশটো পথাৰ সূচায়। আৰু গামোচাখনৰ এটা অংশ এইফালে এটা মূৰত ফুল বচা আছে। এই ফুল বচা অংশটোৱে প্ৰকৃতিক বুজায়। আৰু আনটো অংশত ফুল নবচা আছে, এয়া পুৰুষক বুজায়। অৰ্থাৎ প্ৰকৃতি আৰু পুৰুষৰ সমন্বয়ত গামোচাখন হৈছে আৰু ইয়াত কৃষ্টি সংস্কৃতিখিনিকো উদ্ভাসিত কৰা হৈছে। প্ৰকৃত অসমীয়া গামোচা এইখনহে, এটা মূৰে ফুল থকা আৰু আনটো মূৰে আঁচু পৰা।